কবিতাৰ শিৰোনাম অঘৰীৰ ঘৰ। কবি বিষ্ণুপ্ৰসাদ ৰাভা। অঘৰীৰ ঘৰ। এই ঘৰ অঘৰীৰ ঘৰ, অতি মনোহৰ। নাই ইয়াত টেক্স খাজনা, নাই একো আধুনিক যতন যাতনা। পাই পইচাৰ নাই হিচাপ নিকাচ, আনিছো খাইছো এই নীতি। নাই একো চৰকাৰৰ দুৰ্নীতি। চৰকাৰে বঢ়াওক যত পাৰে দাম দৰ, তাৰ বাবে আছে জানো কিবা ভয় ডৰ? একো নাই, আমি যে অঘৰী, ঘূৰি ফুৰে উঘা চেৰেকীৰ দৰে জীৱন চকৰি। উশাৰ হেঙুলি বেলি আমাৰ জীৱন কৰে ৰঙিলী ৰাঙলী। নিশাৰ জোনাই বাই ৰূপোৱালী ৰহন বোলাই কৰে ৰূপালী জোনালী। তৰাৰ তৰালী দীপালী আল ফুলকৈ পোহৰ মেলি, জোনাকী পৰুৱাহঁতে খেলি মেলি। ৰদালিৰ ছাঁ, গছ গছনিৰ ডাল পাত, চৰাই জাকৰ গীতালিৰ গীত মাত, হিয়া কৰা হাত। টকৌপাত মেলি লওঁ, বৰষুণ চিটিকি নপৰে যেন গাত। আমি যে অঘৰী বৰ দুখী, নহলেও গৰীব দিন দুখী। ধন্যবাদ।